পাঁচজন যি ইয়াত শিশু মৃত্যু হৈছে কিমান মাহ আগত মৃত্যু হৈছে? এইটো মাহ নহয়, এই সপ্তাহৰ ভিতৰতে হৈছে। তো এই সপ্তাহৰ ভিতৰত যদি 5জন মানুহ মৰে তেতিয়াহ'লে আপোনালোকে গন্তি কৰক এসপ্তাহত কিমান দিন থাকে? 7 দিন। 7 দিনত 7জন মানুহ মৰিব, তেতিয়াহ'লে মানুহটো মৰি শেষে হৈ যাব। তো চৰকাৰে চকুটো যদি মুন্দি থাকিলে নহ'ব, এইটো চকুটো খুলিব লাগিব। আৰু মোৰ এইটোৱে আহ্বান যে আপুনি এই চৰকাৰে এই এৰিয়াৰ মানুহৰ হিচাপে ব্যৱহাৰ কৰক আৰু মানুহৰ হিচাপে ব্যৱহাৰ কৰি কিনি এটা স্বাস্থ্য কেন্দ্ৰ দিব লাগে, এইটোৱে মোৰ আহ্বান। মনে গোটে গিদ্রে কো অঙ্কা কো গজ কানা আলে টলার গে ধরধরার গে মিটে হোলা মন্দির বাইক দিয়া উনি হো ম্যালেরিয়া থেকে গজ না আর অঙ্কা গে এটা টলারে হো অঙ্কা কো গজ চালাক না অঙ্কা গে তো হপ্তা को गज चालाक खान तबे तीन ठे नुकसान हुई कना उनका बाई बाईता आले को गज चला चाबा तले जोहार मैं सदस्य आदिवासी महिला सन्थार प्रेसिडेंट है और मैं लेट्स स्माइल टुगेदर एनजिओ मैं काम कर आसो और आमी लेट्स स्माइल टुगेदर एनजिओ दी आमी अवेरनेस एटा बा किबा होम सार्वे करि आसिलो। এই হোম সার্ভে কৰাৰ সময়তে মই আজি 3-4 দিন মান হল মই ইয়াতে আছো। মই 10 দিন ইয়াতে থাকিম। মানে মেলেৰিয়া ইমান বেয়াকে মানে প্ৰভাৱ পেলাইছে আৰু এই প্ৰভাৱ পেলোৱাটো বিশেষকৈ মানে কোন সৰু ল'ৰা ছোৱালী যিবোৰ আছে সিহঁতৰ ওপৰত বেছি দেখা পাইছোঁ মই। আৰু 0 to 5, 10, 9 ইয়াৰ্ছৰ বাচ্চাকেইটা বেছি দেখা পাইছোঁ। আৰু তাৰে মাজৰ 5জন ঢুকালে, 5জনৰ মাজত মই 2জনক ভালকৈ জানো। এই 2জনৰ ভিতৰত এটাটো ছোৱালী আছিলে আৰু এটাটো ল'ৰা আছিলে আৰু ল'ৰাটো 4 বছৰৰ আছিলে। আৰু সেই ল'ৰাটোক যেতিয়া মানে মেলেৰিয়া পিভি পাইছে তেতিয়া ইয়াক টেষ্ট কৰাতে সেইটো পোৱাৰ পিছত তেখেতক কোকৰাঝাৰত লৈ গৈছিলে, কিন্তু কোকৰাঝাৰত তেখেত নাৰাখাৰ পিছত তেখেতক মানে কিবা বৰপেটাত পঠাই দিলে। বৰপেটাতো এই 10 ইউনিট বা 10-5 ইউনিট মানে ব্লাড দিয়া হৈছিলে, কিন্তু সেই ব্লাডটো সাফিচিয়েণ্ট নহ'ল কাৰণ অলৰেডি সেইটো বেছি মানে হৈ গৈছিলে। আৰু এই কোন ল'ৰা ছোৱালীটো ইমান এইটো সহ্য কৰিব পৰা নাই 3 দিন মানে চেঞ্চলেছত আছিলে, 4 দিনত তেখেত ঢুকোৱাৰ মূল কাৰণটো হ'ল মেলেৰিয়া। আৰু আমি চবেই জানো যে মেলেৰিয়া বেমাৰটো হ'লে মানে আমি কেনেকৈ ডাঙৰ মানুহ কেনেকৈ পৰিস্থিতি হ'ব পাৰে। তো আজি আমি এই লুংচুং এটা এনেকৈ এৰিয়াত হয় যোনটো এৰিয়াৰ মানুহকেইটা আজি চৰকাৰক ছাপোৰ্ট কৰি আছে। ইয়াৰ পৰাও চবেই মানুহ ভোট দি আছে। সেইটো কাৰণে চৰকাৰ যোনটো চৰকাৰ আছে সেই চৰকাৰ জিকি আজি তেখেতৰ আসনটো গ্ৰহণ কৰি লৈ মানে বহি আছে। কিন্তু আজি এতিয়ালৈকে মই যেতিয়াৰ পৰা ইয়াতে আহিছোঁ এদিনো মেডিকেল টিম অহা নাই আৰু মেডিকেল টিমৰ পৰা এটাও মানে মই সিহঁতৰ সহায়ো দেখা নাই, স্পেচিয়েলি মেলেৰিয়াৰ ক্ষেত্ৰত। আৰু মই ভাবোঁ যে চৰকাৰে এইটো মানুহবিলাকক চাব লাগে। তেখেতসকলেও মানে ভাৰতৰ নাগৰিক হয়, তেখেতসকলে ক'ত যাব? তেখেতসকলে যেতিয়া ভোট হয় তেতিয়াতো আহি চৰকাৰে নিজৰ মানুহবিলাকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। আৰু এতিয়া যেতিয়া বেমাৰ হৈ আছে তেতিয়া কিয় চোৱা নাই? মই চৰকাৰক এইটোৱে অনুৰোধ কৰোঁ, আপোনালোকে চাওক, এইটো আপোনালোকৰে মানুহ হয়। যদি আপোনালোকে নাচায় আপুনি এখেতসকলে ক'ত যাব? মোৰ এইটোৱে অনুৰোধ আছে, ইয়াৰ মানুহ হিচাপে ব্যৱহাৰ কৰক। মানুহৰ যিটো জীয়াই থকাৰ কাৰণে যিটো অধিকাৰ হয় সেই অধিকাৰটো দিয়ক। একেবাৰে সুবিধা পোৱা নাই। এতিয়ালৈকে আক্ৰান্ত কিমানজন আছে? এতিয়ালৈকে পপুলেশ্যনটো মুঠ 8000 মান আছে, তাৰে ভিতৰত 800 মানে পজিটিভ হৈ আছে। এতিয়া পজিটিভ হৈ আছে 800জন যে পজিটিভ হৈ আছে, শিশু নে শিশুও আছে আৰু লগতে মেচিউৰ্ড মানে ডাঙৰ মানুহো আছে। এতিয়ালৈকে তেওঁলোকক কোনো ধৰণৰ চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা কৰা নাই, এতিয়ালৈকে পোৱা নাই। যিখিনি আঁঠুৱা হওক বা যিখিনি ফুকিঙৰ ব্যৱস্থা থাকিব লাগে সেইখিনিও এতিয়ালৈকে নাই পোৱা। এতিয়ালৈকে আপোনালোকে কি বিচাৰিব? আমি সেইটোৱে বিচাৰিম যে এইটো এৰিয়াত এটা স্বাস্থ্যকেন্দ্ৰ হ'ব লাগে, প্ৰপাৰ স্বাস্থ্যকেন্দ্ৰ হ'ব লাগে। আৰু এই লগতে আৰু মই এটা কথা জনাব বিচাৰিছোঁ, ইয়াতে মানুহ আছে, পপুলেশ্যন আছে, নিশ্চয় মহিলাহঁতৰ কাৰণেই আছে, কাৰণ মহিলা নাথাকিলেতো পপুলেশ্যন নাবাঢ়ে। আৰু ইয়াতে মই দেখা পাইছোঁ যে প্ৰেগনেঞ্চি উমেন বহুতকেইটা আছে। ঠিক আছে, প্ৰেগনেঞ্চিৰ কাৰণে তেখেতসকলে আশা ৱাৰ্কাৰ দিছে, সিহঁতৰ সহায় দি কিবা এটা কৰি আছে, এইটো ভাল কথা, মই এপ্ৰিচিয়েট কৰোঁ সেইটোৰ কাৰণে। কিন্তু এটা কথা, সেই যে প্ৰেগনেঞ্চি সোমাই 9 মান যে ইয়াতে থাকে, 9 মান প্ৰেগনেঞ্চি থকাৰ পিছত যেতিয়া যে এই ডেলিভাৰী সময় আহে, এই সময়খিনিত তেখেত কি কৰিব? কাৰণ এই ৰিচেণ্টলি
দুদিন আগত এটা মহিলাৰ 3 দিন তেখেত লেবাৰ পেণ্টত আছিলে তাতে না মানে মেডিকেল ফেচিলিটি আছে না কি কৰিব মানে একো নাই আৰু ইয়াতে যে এম্বুলেন্স আহে এই এম্বুলেন্সো নাহে ব্যৱস্থা নাই ৰাস্তা ঘাটৰ অৱস্থা বেয়া ৰাস্তা ঘাটৰ অৱস্থাটো আপোনালোকে নিজে চাইছে চকু দি কেনেকৈ আছে তো সেইটো ক্ষেত্ৰত আপোনালোকে ভাবক কেনেকৈ মানে ইয়াৰ গাঁৱৰ মানুহকেইটা এই মহিলাজনক লৈ যাব কিন্তু আমি এই মহিলাজনক এটা ঠেলা দি আশা ৱাৰ্কাৰ ইয়াৰে এটা আশা ৱাৰ্কাৰ বাইদেউৰ লগত গৈখিনি এই মহিলাজনক আমি ঠেলা দি 2টা না 3টা নদী পাৰ কৰাই তাৰপিছত এম্বুলেন্স মাতি তেখেতক আমি কোকৰাঝাৰলৈ পঠাইছোঁ কিন্তু কোকৰাঝাৰত যোৱাৰ পিছতো তেখেতৰ মানে প্ৰপাৰ ট্ৰিটমেণ্ট হোৱা নাই তেখেতক বেচৰগাঁৱত লৈ যোৱা হৈছিলে ফাৰ্ষ্টত চিভিলত লৈ যোৱা হৈছিলে চিভিলৰ পৰা তেখেতক আকৌ বেচৰগাঁও পঠোৱা হ'ল বেচৰগাঁৱৰ পৰা আকৌ চিভিলত পঠোৱা হ'ল আকৌ চিভিলৰ পৰা আকৌ বেচৰগাঁও আহিল তাৰপিছত কিবা এটা ইনজেকশ্যন দিলে বুলি ক'লে সেইটো দিয়াৰ পিছত তেখেতৰ মানে লেবাৰ পেইনটো বন্ধ 5জন যি ইয়াত শিশু মৃত্যু হৈছিল কিমান মাহ আগত মৃত্যু হৈছিল এইটো মাহ নহয় এই সপ্তাহৰ ভিতৰতে হৈছে এই সপ্তাহৰ ভিতৰত তো এই সপ্তাহৰ ভিতৰত যদি 5জন মানুহ মৰে তেতিয়াহ'লে আপোনালোকে গন্তি কৰক এসপ্তাহত কিমান দিন থাকে 7 দিন 7 দিনত 7জন মানুহ মৰিব তেতিয়াহ'লে মানুহটো মৰি শেষে হৈ যাব তো চৰকাৰে চকুটো যদি মুন্দি থাকিলে নহ'ব এইটো চকুটো খুলিব লাগিব আৰু মোৰ এইটোৱে আহ্বান যে আপুনি এই চৰকাৰে এই এৰিয়াৰ মানুহৰ হিচাপে ব্যৱহাৰ কৰক আৰু মানুহৰ হিচাপে ব্যৱহাৰ কৰি কিনি এটা স্বাস্থ্য কেন্দ্ৰ দিব লাগে এইটোৱে মোৰ আহ্বান মেন কে জাহাঁ দ নয় তেহিং আদি একেটনা রে মেনা পেয়া তো নিয়ে বিষয় তে মেন গया নিয়ে ইয়েতে তো ইয়া সে খদ রদ ইয়াতে নরে আলে ম্যালেরিয়া রে আমেলকান হড় কো গুজুক না কো ওনা ইতে ম্যালেরিয়া ট্রিটমেন্ট লাগি উসরা নডে সাব সেন্টার হুই জুড়া আর উসরা ব্যবস্থা যাতে को व्यवस्था होले इ ম্যালেরিয়া ইয়েতে আমা হড় को उनका को गुजुक ना को गिदरा को मशारी रे व्यवस्था बनुआ जाते उना को व्यवस्था हुयो और उसरा जाते आले डहार को क्लियर हुयो तले एनते डहार बनुते आले रेन गिदरा को उनका ম্যালেরিয়া इयते आमा को गुजुक कना जाते उना उसराते डहार को क्लियर आ जाते नोडे एम्बुलेंस हो जाते हुयो आले नियो ये रिक्वेस्ट इधर भी तिना इधर कोई ना रुवते मने गोटे गिदरा को उनका को गय कना आले टोला रे धरधरा रे मिटे होला मंधर ले बाइक दिया उनी हो ম্যালেরিয়া तके गय ना और उनका के एटा टोला रे हो उनका के को गय चला कना नुका के जो हफ्ता को गय चला खान तबे तना ढेर नुकसान हुई कना उनका बई बईता आले को गय चला चाबा तले जाते उसरा सरकार जाते व्यवस्था लगुई नवा आले ম্যালেরিয়া बाबते नित धरिते नोडे ম্যালেরিয়া चेकअप को लगी डॉक्टर को से बारे को नुका को हे कना से नित धरिते नोडे आले ম্যালেরিয়া बाबत रे ट्रीटमेंट बांग हुई कना मज तेगे जाते उना उसरा को नोडे ट्रीटमेंट जाते हुयो आ सब सेंटर उसरा जाते नोडे हुयो Assam Focus.